নমস্কাৰ বন্ধুসকল, হয় আপুনি ঠিকেই ভাবিছে। ফটোৰ বেকগ্ৰাউণ্ড একেবাৰে সহজতে কেনেকৈ সলনি কৰিব পাৰি ভিডিঅ'টোৰ জৰিয়তে জানো আহক। প্ৰথমতে প্লে ষ্টৰত যাব আৰু চাৰ্চ কৰিব পিক্সআৰ্ট। এই এপ্লিকেশ্যনটো ইনষ্টল কৰিব লাগিব। এতিয়া ইয়াত দেখিছে প্লাছ চিন এটা, তাত ক্লিক কৰিব আৰু আপোনাৰ এটা বেকগ্ৰাউণ্ড চিলেক্ট কৰি ল'ব। এতিয়া ইয়াত এড ফটোত যাব আৰু আপোনাৰ যোনখন ফটোৰ বেকগ্ৰাউণ্ড নাইকিয়া কৰিব বিচাৰিছে সেইখন এড কৰি ল'ব। এতিয়া অলপ মই ডাঙৰ কৰি লৈছোঁ, এনেকৈ। তাৰপাছত এই কাট আউট অপশ্যনটো ক্লিক কৰিব, তাৰপাছত পাৰ্চনত চিলেক্ট কৰিব। বেকগ্ৰাউণ্ডটো আপোনাৰ নিজে নিজে নাইকিয়া হৈ যাব। এয়া আপোনাৰ নিজে নিজে চিলেক্ট কৰি লৈছে। এতিয়া যিবোৰ ঠাইত ভালকৈ হোৱা নাই সেইবোৰ ঠাইত মই মুছি দিম। মুছিবলৈ হ'লে আপুনি এই লবাৰটোত ক্লিক কৰি ল'ব আৰু যদি এড কৰিব বিচাৰে তেনেহ'লে এই ব্ৰাছটোত ক্লিক কৰিব। এইটো মই এইখিনি এনেকৈ মুছি লৈছোঁ। দেখিছে কিমান ধুনীয়াকৈ বেকগ্ৰাউণ্ডটো নাইকিয়া হৈ গৈছে। এতিয়া আপুনি ইয়াত আপোনাৰ যিকোনো এটা বেকগ্ৰাউণ্ড ল'ব পাৰে আৰু আপুনি ইয়াত এইটো এনেকৈ এডজাষ্ট কৰি ল'ব। এতিয়া আপুনি ছেভ কৰিবলৈ এতিয়া আপোনাৰ হৈ গৈছে। এতিয়া আপুনি ছেভ কৰিবলৈ এই ড্ৰ অপশ্যনটো ক্লিক কৰিব আৰু ইয়াতে আপোনাৰ সোঁফালে এইটো দেখিছে, ইয়াত আৰু এই থ্ৰী ডটত ক্লিক কৰিব, তাৰপাছত মাৰ্জত ক্লিক কৰিব আৰু ওপৰ পিনে এইটো থ্ৰী ডট যে আছে তাত ক্লিক কৰিব আৰু ছেভ ইমেজ। আৰু হৈ গ'ল আপোনাৰ ইমেজখন আপোনাৰ মোবাইলত ছেভ হৈ গ'ল। দেখিছে কিমান ধুনীয়াকৈ হৈ গৈছে। তো বন্ধুসকল, আজিলৈ জানিব পাৰিছে ফটোৰ বেকগ্ৰাউণ্ড একেবাৰে সহজতে কেনেকৈ নাইকিয়া কৰিব পাৰি। আপুনি আপোনাৰ ইচ্ছা কৰিলে আপোনাৰ মোবাইলত এনেকৈ বেকগ্ৰাউণ্ড সলনি কৰিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।